লগতে ধন্যবাদ থাকিল আমাক সহযোগ কৰি থকা প্ৰতি মুহূৰ্ততে অভিযান্ত্ৰিক পাঠ্যক্ৰম বেচেলৰ অফ ইঞ্জিনিয়াৰিং বা জুনিয়ৰ ইঞ্জিনিয়াৰিং পলিটেকনিকত বৰ্তমান সময়ত মৰাণ জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীৰ বাবে আসন সংৰক্ষণ হৈ আছে আৰু খুব শেহতীয়াকৈ আপোনালোকে জানি খুবেই ভাল পাব যে মৰাণ জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে খুব শেহতীয়াকৈ অসম প্ৰশাসনিক সেৱাৰ পৰীক্ষাৰ ক্ষেত্ৰতো এপিএছচি পৰীক্ষাৰ ক্ষেত্ৰত দুখনকৈ আসন সংৰক্ষণ কৰিছে যি অহাবাৰ হ'বলগীয়া সেই প্ৰশাসনিক পৰীক্ষাৰ ক্ষেত্ৰত ই প্ৰযোজ্য হ'ব আৰু ইয়াৰ উপৰি বিশেষভাৱে মৰাণ জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে যি নাৰ্ছিঙৰ পাঠ্যক্ৰম বা ITI GNM ANM নাৰ্ছিঙৰ ক্ষেত্ৰত GNM ANM বা BSc নাৰ্ছিং এনেধৰণে বিভিন্ন ধৰণৰ পাঠ্যক্ৰমসমূহৰ বাবে মৰাণ জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে আসন সংৰক্ষণ কৰি আছে এই কথাটো আমি এই কাৰণে অনুকিয়াই দিব বিচাৰিছোঁ প্ৰথম কথা মৰাণ জনগোষ্ঠীৰ যি অস্তিত্ব ৰক্ষাৰ অস্তিত্ব প্ৰতিষ্ঠাৰ যি সংগ্ৰাম সেই সংগ্ৰামৰ ফলশ্ৰুতিতে জনগোষ্ঠীটোৰ বাবে এই সুবিধাখিনি আহিছে বা সমান্তৰালভাৱে সেই মৰাণ জনগোষ্ঠীয় সেই সংগঠনকেইটাৰ আহ্বানত